নমস্কাৰ বন্ধুসকল, এইটো মোৰ বৰটো আৰু আজি আপোনালোকক দেখাব গৈ আছোঁ কেনেকৈনো কৃত্ৰিম প্ৰজনন কৰা হয় গাহৰি। আপোনাৰ ফাৰ্মত যদি বৰটো বেছি ডাঙৰ হৈ গৈছে আৰু চাউবিলাক সৰু হৈ আছে মাইকী গাহৰিবিলাক, তেতিয়া মতা গাহৰিটো উঠিলে মাইকী গাহৰিবিলাক শুই যায়। সেইটো প্ৰব্লেমৰ কাৰণে আমি ইয়াৰ বীৰ্যটো উলিয়াই লৈ কেথাৰ টিউব দি গাহৰি কেইজনী মাইকী গাহৰি কেইজনীৰ ভিতৰত আমি ভৰাই দিম। সেইটো প্ৰচেছটো কোৱা হয় আৰ্টিফিচিয়েল ইনচিমিনেশ্যন। ইয়াৰ চাওক, এনেকৈ বীৰ্যখিনি উলিয়ালোঁ। মই এইটো ষ্টেণ্ডটো বনাই লৈছিলোঁ, আপোনালোকে দেখিছে অলপ আগতে। তাত গাহৰিটো উঠিব দিলোঁ, বৰটো, আৰু তাৰ পেনিছটো এনেকৈ নিজে উলিয়াই দিয়ে আৰু অলপ মুঠি মাৰি ধৰিলে তাৰ বীৰ্যখিনি ওলাই থাকে। আৰু এনেকৈ নেপকিন দি চেকি ল'ব লাগে। মই এটা টাইমত ভালকৈ চাৰ্ফ দি ধুই লৈছোঁ আৰু ওপৰত নেপকিনখন দি বীৰ্যটো চেকি লৈছোঁ। আৰু প্ৰায় 80 ml মান ওলালে বীৰ্য। আৰু মই একচুৱেলি আজি মোৰ নিজৰ ফাৰ্মত নহয়, মোৰ ফাৰ্মৰ পৰা চিমেণ্ট উলিয়াই মোৰ লগৰ এটাৰ বৰ নাই, গতিকে তাৰ ফাৰ্মত মই চিমেণ্টখিনি লৈ যাম, তাৰ মাইকী গাহৰিজনীৰ ভিতৰত পুছ কৰি দিম। আহকচোন আপোনালোকক তাকে দেখাওঁ। এনেদৰে চিমেণ্টখিনি সংগ্ৰহ কৰিলোঁ। চিমেণ্টখিনি সংগ্ৰহ কৰাৰ পিছত মই কেথাৰ টিউবত, এইটো হ'ল বটলটো, বটলত ভৰাই ল'লোঁ চিমেণ্টখিনি। এচক ধুনীয়াকৈ জুলীয়াকৈ ওলাই গৈছে। তাৰ ফাৰ্মখন মোৰ পৰা বেছি দূৰত নহয়, 1 কিলোমিটাৰমানৰ ভিতৰতে, আৰু তাৰ বাবে মই ফ্লাক্স এটা ভিতৰত বৰফ ভৰাই ঠাণ্ডা কৰি ৰাখিছিলোঁ। আৰু মই ভৰাই পেলাই লৈ গ'লোঁ তাৰ ফাৰ্মত, আৰু তাৰ গাহৰিজনী হিট আহি আছে। এনেকৈ ভিতৰত ভৰাই দিব লাগিব কেথাৰ টিউবটো, আৰু পেটত অলপ এনেকৈ পুছ কৰি থাকিব লাগিব, ভৰি আৰু পেটৰ মাজৰ অংশখিনিত। আৰু কেথাৰ টিউবটো এনেকৈ সোমোৱাই দি তাৰ ওপৰত বটলটো লগাই দিলোঁ, আৰু ই নিজে নিজে বস্তুখিনি চিমেণ্টখিনি ভিতৰলৈ টানি থাকিব। আপুনি জাষ্ট অলপ প্ৰেছ কৰি থাকিলে হ'ল বটলটো, সি নিজে নিজে এইটো লৈ থাকিব। তাৰ যেতিয়া প্ৰপাৰ হিট আহি থাকে সেইটো নিজে লৈ লয়। এনেদৰে পিঠিত উঠি মই যেনেকৈ ভৰিখনে তাৰ পেটৰ আৰু ভৰিৰ মাজৰ অংশখিনিত দি আছোঁ, তেনেকৈ অলপ দি থাকিব লাগে। এয়া চাওক, বটলটো প্ৰায় শেষ হৈ গ'ল, নিজে ভেকুম টাইপত টানি লৈ গৈ আছে চিমেণ্টখিনি। বীৰ্যখিনি সম্পূৰ্ণ তাৰ পেটৰ ভিতৰত সোমাই গ'ল, আৰু 22 দিন পিছত ৰিজাল্ট পোৱা যাব প্ৰপাৰ প্ৰচেছত হ'ল নে নাই। যদি ৰিহিট নাহে গম পোৱা যাব যে আমাৰ কামটো ছাকচেছ হৈছে। গতিকে এনেদৰে আপোনালোকে গাহৰিৰ বৰটো ডাঙৰ হোৱা সমস্যাটো সমাধান কৰিব পাৰিব। বেছি ডাঙৰ হৈ গ'লে এনেদৰে আপোনালোকে আৰ্টিফিচিয়েল ইনচিমিনেশ্যন কৰি গাহৰিৰ কৃত্ৰিম প্ৰজনন কৰিব পাৰিব। চাওক, বটলটো শেষ হৈ গ'ল, গোটেইখিনি ভিতৰত সোমাই গ'ল। আশা কৰিছোঁ এই ভিডিঅ'ৰ দ্বাৰা আপোনালোকে নিশ্চয় উপকৃত হ'ব। আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ' মই দি যাবলৈ চেষ্টা কৰিম। আৰু এইটো কেথাৰ টিপটো এনেদৰে উলিয়াই দিলোঁ বাহিৰলৈ। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।